हेलो बंधु अकल 50 केजी सुपारर बस्ता এখন কান্ধত লৈ গৈ আছো মটৰ সবজি খেতি কৰিবলৈ আৰু আজি হল আমাৰ সেকেন্ড ডে সুপাৰৰ লগত আৰু কি হার দি আছো আপোনালোকে ভিডিওটো হেকলৈ চাই থাকক সকলো দেখা পাব প্ৰথমতে বস্তাৰ মুখখন খুলি লৈ 30 কেজি মান দিম আৰু 20 কেজি থৈ দিম যেহেতু 50 কেজি দিলে বেছি হৈ যাব কাৰণ মাটি হল আমাৰ 75 লেছা যদি 1 বিঘা হল হয় তেনেহলে গোটেই বস্তা দি দিলো 30 কেজি সুপাৰ আৰু তাৰ লগত আছে পটাশ জিংক সালফেট আৰু ক্যালসিয়াম আৰু লগতে 16 কেজি ডিওপি দি দিছো এতিয়া এইকেটা মিক্স কৰি দিম আপোনালোকে চাব পাৰে এইকেটা পেকেট দি আমি মিক্স কৰিলো ইয়াৰ লগত আৰু এটা পেকেট আছে হেতু দেখুৱা নাই হেতু হল আপোনালোকৰ ক্যালসিয়াম বুলি কয় মিক্স কৰি বনি দিয়া হেক হল এতিয়া আপোনালোকে চাওক মাটিখিনি পুৰা শুকাইছে এতিয়া আৰু লাষ্ট এবাৰ হাল মাৰিম ইয়াৰ পিছত আৰু হাল নামাৰো ইয়াৰ পিছত মটৰ সবজি আনি এতিয়া ৰৈ দিম আৰু ইয়াৰ পিছত লেটেষ্ট আপডেট বিলাক আপোনালোকক দেখুৱাই থাকিম কি হৈছে না হৈছে কি বেমাৰ হয় নহয় সম্পূৰ্ণ দেখুৱাই থাকিম আপোনালোকক ভিডিওটো চাই ভাল লাগিলে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰি দিব ধন্যবাদ থাকিল সকলোলৈ আৰু যি 20 কেজি সুপাৰ বেছি হৈছিল এইখিনি ঘৰলৈ লৈ যাও